জয় আহোম, জয় আহোম, জয় আহোম। Thank you, all of you. কাৰণ জীয়াই থাকিব লাগিবলৈ যুদ্ধ অটল ৰাখিব লাগিব, অটুট হৈ থাকিব, এই সংগ্ৰাম অব্যাহত থাকিব। মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক, এজন অসমীয়া হিচাপে মোৰ পৰিচয়টো, মোৰ মাতৃভূমি যিটো মৰ্যাদা, ধন্যবাদ সকলকে। প্ৰথমতে আন্তৰিক ধন্যবাদ সকলকে আমাৰ লগত সহযোগ কৰাৰ বাবে। এটা বিশাল আন্দোলনত, এটা বিশাল প্ৰচেষ্টাত অসমৰ বিৰুদ্ধে, আৰু দেখি ভাল লাগিছে যে অসমৰ যিটো জাতীয়তাবোধ এতিয়াও একেধৰণে জাগ্ৰত হৈ আছে সকলোৰে মাজত। এইখিনিতে কওঁ এতিয়া কথা যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। কি আছে? অকল অসম আছে। আৰু বিভিন্ন ধৰণে আমি বিভিন্ন পৰিকল্পনাৰ গোটেই আন্দোলন কাৰ্যসূচীত আগুৱাই লৈ গৈ আছোঁ। তাৰ মাজত কিছুমান বিক্ষোভ হৈছে, কিছুমান ভাল লগা ঘটনা হৈছে। আমাৰ কিবা 3জনমান ল'ৰা আৰু প্ৰাণ হেৰুৱাইছে। তাৰ এজন জ্যেষ্ঠ এটা মিউজিচিয়ানো আছিলে, তেওঁ মোতকৈ কালি প্ৰাণ হেৰুৱাইছে গুলীত। চ' সেইবিলাক ঘটনাৰ কাৰণে আচলতে আন্দোলনখন কৰা নাছিলোঁ। আৰু আন্দোলনটো আমাৰ শান্তিপূৰ্ণ অহিংসা আন্দোলন, আৰু আৰক্ষী প্ৰশাসনে বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে গোটেই আন্দোলনটোত। আৰু আমি সন্দেহ কৰিছোঁ কিছুমান তৃতীয় পক্ষ আছে ইয়াৰ মাজত, যিসকলে গোটেই বস্তুটো বেয়া কৰিবলৈ চেষ্টা কৰি আছে। তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব, সকলোবিলাক মিলি একত্ৰিত হৈ। আৰু বাকী পৰিকল্পনা চলি আছে। এতিয়া ন্যায়ালয়লৈ জয় আজি পিটিশ্যন দি আহিছে সুপ্ৰিম কোৰ্টত দিল্লীত। আমি আমাৰ ফালৰ পৰা দিম, ছাত্ৰ সন্থাৰ ফালৰ পৰা দিয়া হৈছে, আমাৰ শিল্পী সমাজৰ ফালৰ পৰা আমি দিম, বিভিন্ন দল সংগঠন সকলো ফালৰ পৰা দিম। চাওঁচোন কিমান দূৰ যাব পাৰে তেওঁলোক। আমি অতি বিশ্বাসী, অতি আশাবাদী যে আমি এই প্ৰচেষ্টাত আমি কেতিয়াও নাহাৰোঁ, হাৰ নামানো। আৰু সেই বস্তুটো নিজৰ মাজত ৰাখি আমি আগুৱাই গ'লে আমি জিকিব পাৰিম, সেইটোকে কওঁ। আৰু আমি সদায় আছোঁ, সদায় থাকিম একেলগে। আৰু এই গোটেই আমাৰ আন্দোলনটো কোনো বেংগলী, অসমীয়া, হিন্দু, মুছলিম লৈ পেলাই নহয়। আৰু কিন্তু চৰকাৰে এইটো চেষ্টা কৰি আছে যে বেংগলী মানুহ অসমৰ লগত কাজিয়া কৰক, অসমৰ মানুহ বেংগলীৰ লগত কাজিয়া কৰক, হিন্দুৰ লগত কাজিয়া কৰক। সেইটো কোনো উদ্দেশ্য নহয়, তেনেকুৱা কথা নহয়। আমি এখন বৰ অসম, একত্ৰিত জাতি জনজাতি ধৰ্ম নিৰ্বিশেষে একেলগে থকাৰ এটা প্ৰচেষ্টা, একেলগে এখন সুন্দৰ অসম গঢ়াৰ এটা প্ৰচেষ্টা। যিখন যিটো দেখিছিলে, কল্পনা কৰিছিলে, যিটো পলিটিকেল মটিভেশ্যনৰ কাৰণে আৰু এতিয়ালৈকে জন্ম দিব পৰা নাই। আৰু এই পলিটিকেল মটিভেশ্যনৰ পৰা সেইকাৰণে সদায় কওঁ, আঁতৰত থাকিব। পলিটিক্স নকৰিব বন্ধু, চিধা কথা, ঘণ্টাও কাকো খাতিৰ নকৰে। তাৰপিছত আৰু এটা কথা ক'ম যে আমি নতুন প্ৰজন্ম হয়, আমি ইচ্ছা কৰি দেশ সলাব পাৰোঁ, দেশ জ্বলাব পাৰোঁ। কিন্তু এইবাৰ জ্বলাবলৈ কোৱা নাই, এইবাৰ সলাবলৈ গৈছোঁ। জ্বলোৱাটো মোৰ কাম, চিনেমা মাতিবলৈ কথা। আৰু এটা কথা দেখিয়ে কৈছোঁ, আজি যিহেতু আজি হঠাৎ আহোঁতে মোৰ কথাটো মনত পৰিলে যে আমি বিভিন্ন ধৰণৰ প্ৰটেষ্ট কৰিছোঁ, বিভিন্ন ধৰণৰ প্ৰতিবাদ ৰাস্তাত কৰিছোঁ, সমদল কৰিছোঁ, জোৰ সমদল কৰিছোঁ, দিনত কৰিছোঁ, ৰাতি কৰিছোঁ, ইয়াত কৰিছোঁ, আজি কালিও কৰিলোঁ। এটা সাংগীতিক, এটা মিউজিকেল প্ৰটেষ্ট হ'ব নোৱাৰে সংগীতৰ মাজেৰে। পৰহিলে দেওবাৰ ইয়াত 11 বজাত আহিব সকলো শিল্পীকে কৈছে, গোটেই শিল্পী সমাজ। আমি গানৰ মাজেৰে, তাত নাটকো থাকিব পাৰে দেই, সেইটো নকওঁ, গানৰ মাজেৰে, সংস্কৃতিৰ মাজেৰে আমি প্ৰটেষ্ট কৰিম। এটা নতুন এটা উপায়, যিটো বাহিৰত খুব বেছি কৰে, ডাঙৰ ডাঙৰ শিল্পী কৰি থৈ গৈছে ধৰ্মৰ নিচিনা। চ' গানৰ মাজেৰে আমি প্ৰটেষ্ট কৰিম। পৰহিলে 11 বজাত ইয়াত সকলোৱে আহিব, বিভিন্ন গান গাম। তাৰ মাজেৰে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিম। এগেইনষ্ট ক্যাব। জয় আহোম, জয় আহোম, জয়
জুবিনক ধন্যবাদ থাকিল।